না, কোকৰাঝাৰ কাণ্ডটো এটা দুষ্কৃতিৰ কাণ্ড যে তাত মানে কি কয় যিটো ঘটনা হৈছে, গতিকে সেই ঘটনাটো আনফৰ্চুনেট, এইটো হ'ব নালাগে। সভ্য সমাজত তেনেকুৱা হোৱাটো অনুচিত। আৰু মই অনুৰোধ কৰোঁ চবতে আপোনালোকৰ মাধ্যমেদি যে কেতিয়াও তেনেকুৱা ধৰণৰ কাৰ্যত কোনেও লিপ্ত হ'ব নালাগে। আৰু নিজৰ মানে জাগাৰ যদি কোনোবা তেনেকুৱা ধৰণৰ মানে এটা কিবা দেখা যায়, যে মতি গতি দেখা যায়, সেইবোৰো আমি বুজাই বঢ়াই ৰাখিব লাগে। নহ'লে দুই এটা মানুহৰ চিন্তা, এইটো কোনো জাতি হিচাপে পৰিকল্পনা নাই, জাতি হিচাপে কোনো কাৰ্যসূচীও নাই। এইটো দুই এজন মানুহে পুটক কৰি কিবা এটা ভাৱ লৈ ফালে মানে ঘটোৱা এটা ঘটনা, কিন্তু তাক লৈ আজি কিমান ডাঙৰ সমস্যা হ'বলৈ গৈ আছে আৰু গোটেই মানে মানুহখিনি আজি সংঘাত ভুগি আছে। গতিকে মই ভাবোঁ নিশ্চয়কৈ এই কথাটো এতিয়া চবে বুজিব পৰা হৈছে। চৰকাৰৰ পৰা বিহিত ব্যৱস্থা লৈ আছে। DGP ডাঙৰীয়া নিজে কোকৰাঝাৰত মানে বাহৰ পাতি আছে, আৰু আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কোকৰাঝাৰলৈ গৈ আছে, চৰণ বড়ো ডাঙৰীয়া মন্ত্ৰী গৈ আছে, আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া, আৰু আজি তাৰ নাগৰিকসকলৰ লগত বিভিন্ন দল সংগঠনৰ নেতাসকলৰ লগত আলোচনা কৰি ফালে কেনেকৈ মানে এই পৰিৱেশটো চাম কাটি ফালে আগৰ নিচিনা স্বাভাৱিক জীৱন যাত্ৰা আমি আনি দিব পাৰোঁ, এইখিনি এতিয়া কৰিবলৈ লোৱা হৈছে। আৰু নিশ্চয় মই ভাবোঁ পুনৰাই নঘটিব।